सेथि खोलोब लकसभा बिसायख'थिया जोबनानै थांनायनि उनाव आद्रा थानाय जानो गोनां बिसायख'थिनि थाखाय राजखान्थियारि हान्जाफोरा फोसावदिंनायखौ गोख्रोंनिफ्राय गोख्रों खालामदों। नैथि खोलोबाव बिसायख'थि जानो गोनां दरं उदालगुरि बियाबनि दिनै जोबथा फोसावदिंनाय सानाव राजखान्थियारि हान्जाफोरा रायजो राजाफोरनि खाथियाव हाबसननाया नोजोर बोथाव जादों। खुंथायाव थानाय हान्जानि अनगायैबो बेरेखा हान्जाफोराबो बे बिथिङाव उन जानानै थायाखै। गावबागाव बिजाथिखौ देरहाहोनायनि मिजिंजों हान्जानि मावथि सोद्रोमाफोरखौ गोख्रों खालामनो नाजानायजों लोगोसे रायजो राजाफोरनि गोसोखौ बोनो नाजादों। बेबादिनो दिनै तामुलपुर जिल्ला सिंनि सुहागपुराव दरं उदालगुरि बियाबनि बिपिएफनि बिजाथि दुर्गा दास बर'नि जानानै बिसायख'थियारि फोसावदिंनाय मेलाव बिपिएफनि गाहाय हाग्रामा महिलारिया बाहागो लायो। नैथि खोलोब बिसायख'थिनि जोबथा फोसावदिंनाय मेलाव हाग्रामा महिलारि बिथांजों लोगोसे हान्जानि गाहाय नेहाथारि मनेस्वर ब्रह्म, हान्जानि माखासे गोजौ दैदेनगिरि, मावथि सोद्रोमा आरो रोजा रोजा रायजो राजाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे मेलाव बाहागो लानानै हाग्रामा महिलारि बिथाङा खौरांगिरिनि सिगाङाव एबसु माने इउपिपिएल माने एबसु होनना बुङो। अब्लाबो 22 खालाराव जानो गोनां बिसायख'थियाव दरं उदालगुरि बियाबाव एबसुआ बिजेपिनो भट होआ, एबसुआ सायावल' बुङो। एबसु आरो इउपिपिएलनि बर' भटारफोरा बिपिएफनो भट होगोन होनना बुंनायजों लोगोसे दरं उदालगुरि बियाबाव बिपिएफनि बिजाथि दुर्गा दास बर'आ 2 लाख भटनि फारागथियाव देरहागोन होनना बुङो। 26 तारिखर जितु নিৰ্বাচন হ'ব মানে সেইটোৱে শুক্লাই চেৰফাং ব্লক কমিটিৰ আণ্ডাৰত যিটো মিটিং হ'ল আজি আমাৰ কি কয় আমাৰ কৰ্মীৰ লগতে ৰাইজ আছিলে। শুক্লাই চেৰফাং হিচাপে আমি সেইটোৱেই লাষ্ট আমাৰ বিপিএফ দলৰ কেম্পিং বুলি আমি ক'ব পাৰোঁ। অহা 26 তাৰিখত যিটো নিৰ্বাচন হ'ব তো আমি ৰাইজক বুজাই দিছোঁ যে আমাৰ বিপিএফক কিয় ছাপোৰ্ট কৰিব লাগে আৰু আমাৰ বিপিএফক যিসকল দল সংগঠন বা যিসকল মুৰব্বী বা যিসকল গাঁওবুঢ়াসকল আছে বা যিসকল ইণ্টেলেকচুৱেল বা বুদ্ধিজীৱীসকল আছে ইহঁতে যেনেকৈ আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে বা আগবাঢ়ি আহিছে বিভিন্ন দল সংগঠনে ইহঁতক মই বিপিএফ দলৰ হৈ পেলাই মই কংগ্ৰেচুলেশ্যন দিছে। যিহেতু ইহঁতে আমাক যেনেকৈ সহায় কৰিছে আমাক কেম্পিং সময়ত বা আমাৰ মিটিঙৰ সময়ত অন্ততঃ আমি সেইবিলাক চাই পেলাই মই 100% জিকিছে বুলি আমি ক'ব পাৰোঁ। মুঠতে জিকিছে 100%। তো আপোনালোকে চাওক বিটিচিৰ বাদে বাহিৰতো আমাক এনেকুৱা সোমাবলৈ সুবিধা দিছে, মিটিং কৰিবলৈ সুবিধা দিছে। সেইবিলাক চাই পেলাই মানে মুঠতে আমি 100% বুলি আমি ক'ব পাৰোঁ। চাওক বিটিচি অঞ্চলত 11.5 লাখ ভোটাৰ আছে। 11.5 লাখত আপুনি ধৰক 8 লাখ 8 লাখ ভোটিং হ'ব। ইয়াৰ ভিতৰত বিটিচি অঞ্চলত মেক্সিমাম জাতি জনগোষ্ঠীয়ে আমাক ছাপোৰ্ট কৰিছে। 100ত 70-80% আমাক ছাপোৰ্ট কৰে আজিৰ দিনত বিপিএফক। আৰু বিটিচি বাহিৰতো মই এনেকুৱা পাইছোঁ 10.5 লাখ ভোটাৰৰ ভিতৰত 7 লাখ মান পলিং হ'ব। 10.5 লাখত 7 লাখ মান পলিং হ'ব। 7 লাখৰ ভিতৰত আমি 2 লাখ পাম। আমি 2 লাখত ওপৰতো পাব পাৰি। মুঠতে কমত 2 লাখ আমি ভোট পাম। মুঠতে আমি জিকাটো স্পষ্ট হৈ গ'ল। মুখ্যমন্ত্ৰী আছে 3 লাখ ভোটত নাই এইটোতো চবে নিজৰ দলটো জিকিব বুলি চবে কয়, কোৱাৰ অধিকাৰ আছে। আমি আজি কৈছোঁ প্ৰেক্টিকেল ফিল্ডত থাকি পেলাই আমি গম পাইছোঁ যে বিটিচি বাহিৰত আমি 2ৰ পৰা 3 লাখ আমি ভোট পাম আৰু বিটিচিৰ ভিতৰত আমি 5ৰ পৰা 6 লৈকে ভোট পাম। 5 লাখৰ তলত আমি ভোট নাপাই। মুঠতে বিৰাট ভাল আমাৰ পজিশ্যনটো। নিৰ্বাচনৰ আগত কমনপৰে কৈছিল বিটিচিখনত ছুইজাৰলেণ্ড কৰিব বুলি কিনে, আকৌ নিৰ্বাচন আহি পেলাই কি ক'ব? প্ৰমোদ বড়োৱে কি কৈছে কোৱা নাই, ৰাইজে আজি গম পাই আছে না কি ছুইজাৰলেণ্ড কি লেণ্ড কি চাকৰি কি চেল্ফ হেল্প গ্ৰুপ এইবিলাকতো মাৰ খাই আছে না এতিয়া। সি প্ৰমোদ বড়োৱে মাৰ খাই আছে এতিয়া, যাহা তা কথা কৈ লৈছে আগত, এতিয়া একো কাম কৰা নাই। মুঠতে আমি দৰং ওদালগুৰি হিচাপে বিপুল ভোটত জয়ী হ'বলৈ গৈ আছে। বাছ সেইটোৱে দেই। মুকলি সমৰ্থন দিছে কি ক'ব? আপচু মানে ইউপিপিএল মানে আপচু, এইটোতো আৰু কি আছে। কিন্তু আপচুৱে বিজেপিক ভোট নিদিয়ে। আপনি ক'লে কি হ'ব, ওপৰে ক'ব পাৰে
Absu বা UPPLৰ যিখিনি বড়ো ভোটাৰ ইহঁতে ভিতৰে নাংগলকে ভোট দিব দৰং ওদালগুৰিৰ ক্ষেত্ৰত এইটো স্পষ্ট যিমানেই নকয় কিয় এইবিলাক ড্ৰামা কৰি লাভ নাই বিজেপিৰ মানুহ জানে এইবিলাক ড্ৰামা কৰি লাভ নাই বিজেপিৰ মানুহ জানে যে আপচুৱে দৰং ওদালগুৰিৰ ক্ষেত্ৰত বিজেপিক ভিতৰে সমৰ্থন দিয়া নাই আপচু বা UPPL মুঠতে নাংগলত ভোট দিব আমি কৈছোঁ না 1 লাখৰ 2 লাখ এনেকুৱা ডিফাৰেঞ্চ হ'ব বিৰাট ভাল ভোটত জিকিব আমি দুৰ্গা স্যার যেহেতু হীরাকরণের নমিনেশন প্রত্যাহার হয়েছে যে বাতিল হয়েছে হীৰাকৰণীয়াৰ কথা মোৰ লগত হুদাহুদি কৰিব নালাগে এইবিলাক আইনগতভাৱে কি হয় নহয় মই নাজানো এইবিলাক মুঠতে দুৰ্গা দাস বড়ো ডাঙৰীয়াই দৰং ওদালগুৰিৰ ক্ষেত্ৰত BPF হিচাপে আমি জিকি আছোঁ আৰু কেনেকৈ জিকিব আপোনালোকক আমি কৈছোঁ BTC বাহিৰত 2 পৰা 3 লাখ আমি ভোট পাম BTC ভিতৰত 5 লাখৰ পৰা 6 লাখ আমি ভোট পাম স্যার যেহেতু বাতিল হয়েছে তেওঁৰ মনোনয়ন কোকৰাঝাৰত বিদ্ৰোহ জয় নিশ্চিত প্ৰায় দৰং ওদালগুৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হ'ব সেইটো মই নাজানো সেইটো হীৰাচৰণীয়া ব্যক্তিগত কথা ক'ত কি কৰিছে কৰা নাই মই খবৰ লোৱা নাই মুঠতে আমি দলৰ হৈ পেলাই কাম কৰি আছে ইয়াতে ব্যস্ত মই गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि